জীৱনটো গাইছ মোৰ বিয়া হৈ গৈছে। বিয়াৰ ভিডিঅ'টো দিয়া হ'ল, এতিয়ালৈকে জোৰোণৰ ভিডিঅ' দিয়াই হোৱা নাই। মই এনেই নকওঁ নিজকে এলেহুৱা বুলি, এই কামবোৰ দেখিহে মই কওঁ এলেহুৱা বুলি। কেতিয়াবাতো ইচ্ছা যায় যদিৰ মই এলেহুৱা বুলি নামটো থৈ দিম মোৰ ইনষ্টাগ্ৰামত। ফাইনেলি গাইছ জোৰোণৰ ভিডিঅ'টো আপোনালোকৰ মাজত আগবঢ়াই দিলো। যিহেতু জোৰোণখন শুৱালকুছিত আছিল, আহিয়ে জোৰোণৰ বস্তুখিনি দাঙা পাৰা কৰি দিলো। আৰু শুৱালকুছিতে জোৰোণখন হৈ আছে আৰু বিয়াখনো শুৱালকুছিৰ বিনোদিনী ভিলেজ ৰিজৰ্টতে হ'ব মানে আপোনালোকে অলৰেডি গম পাইছে ভিডিঅ'টো দিছো যিহেতু। নিয়ম নীতিখিনি কৰি আমাক আগবঢ়াই লৈ গ'ল আৰু মই প্ৰথমতে ইয়াতে আহি দুখনমান চালিয়াকে ফটো উঠি ললো, কাৰণ বিয়া বুলিলে ফটোটো মেইন। তাৰে পিছত মুখ হাতখন ধুই ললো। এতিয়া আৰু প্ৰথম চাহ খাব মাতিলে আমাক। আমি প্ৰথম চাহ খাব আহিলো। চাহত পিছে সিমান বেছি ভাল আইটেম নাছিল, চলি যাব দিয়ক। কইনাৰ ইফালে কিবা কানি কৰি আছে। আমাৰ জেঠিমাহঁতৰ দাদাহঁতে বিয়াত আহিব পোৱা নাছিল, তো সেইকাৰণে ভিডিঅ' কলতে মই দেখুৱাই দিলো। তাৰে পিছত আৰু আমি ভাত খাব আহিলো। চাহত যদিও ভাল আইটেম নাছিল, ভাতত নাই বুলি নকব, কাৰণ ইয়াতে চিকেনটোত মানে কিবা এটা বনাইছে। এক পিচ খাই চালো, বহুত বেছি টেষ্টি আছিল খাবলৈ। এইটো কেৱল ভিডিঅ'ত কোৱাৰ কাৰণে, আচলতে টেষ্টি নাছিল। তাৰে পিছত আমাৰ পৰিয়ালৰ মানুহখিনিক দেখুৱাই দিলো। প্ৰায় জোৰোণ চেছে হ'ল। তাৰে পিছত আৰু মই এনেকে কচুটীয়া কাম বিলাক কৰি আগবাঢ়ি গৈ আছো আমাৰ ঘৰলৈকে। এইখিনি আমাৰ ঘৰৰে মানুহ গোটেইখিনি। আজিৰ ভিডিঅ'টো ইমানখিনিতে এৰিলো। আপোনালোকে মোৰ ভিডিঅ' বিলাক চাই কিন্তু ফলো নকৰে, ফলোটো কৰি দিব।